Assalamu alaikum, welcome back to my YouTube channel. এতিয়া নামাজ পঢ়ি আহিলোঁ। এতিয়া জাষ্ট মছজিদৰ পৰা ওলালোঁ। লাইনে অলপ যাই আছোঁ, অলপ ফুৰিবলৈ যাই আছোঁ। আমাৰ অলপ নদীৰ অলপ তাজা অলপ বতাহ খাবলৈ যাই আছোঁ। মই চাইকেলেদি যাই আছোঁ। ফাইনেলি আহি গ'লোঁ মই ব্ৰিজত। এতিয়া এনেকুৱা বতাহ না, এই বতাহবিলাক একেবাৰে দিল খুচ কৰি দিয়ে। মাছমৰীয়াসকলে মাছ মাৰি আছে। এইটো মাছ মাৰি আছে। আৰু এটা কথা, ইয়াৰ আগৰ ব্লগটো যদি চোৱা নাই এতিয়ালৈকে, তেনেহ'লে লিংকটো ডিছক্ৰিপশ্যনত থাকিব আৰু ভিডিঅ'টো যাই কিনে চাব আৰু বেছিকৈ অলপ মৰম দিব যায়। এনেকুৱা পৰিৱেশত আৰু একেবাৰে মজা লাগি যায়। ৰাতিপুৱা উঠি নামাজ পঢ়ি কিনে এনেকৈ অলপ নদীৰ ওচৰত আহি কিনে ফ্ৰেছ যিটো বতাহ আহে না, একেবাৰে বেমাৰ আজাৰৰ পৰা মুক্ত পায় আৰু চবে নামাজ পঢ়ি আহি আছে ইয়াতে। এনেকুৱা মজা লাগিছে, চবে নামাজ পঢ়ি আহি আছে। আপোনালোক সকলোকে আজি জুম্মা মুবাৰক। আৰু জুম্মাৰ নামাজটো কোনো মিছ নকৰিব আৰু জুম্মাৰ নামাজটো আজি পঢ়িব। অলপ আগত যাওঁ, যাই কিনে অলপ পঢ়ি কিনে আহোঁ। আৰু ৰাতিপুৱা উঠি মজা লাগি আছে আৰু কি আৰু ক'ম, এনেকুৱা পৰিৱেশ পালে আৰু একো নালাগে আৰু। চবে নিজৰ কামত ব্যস্ত হৈ আছে। চবে আৰু কি ক'ম, কি ধুনীয়া এটা ফ্ৰেছ বতাহ আহি আছে। আৰু আপোনালোকক ক'বলৈ মই কি ক'ম আৰু, আপোনালোকে আহিলে এইটো গম পাব পাৰে। ইয়াৰ বাহিৰে মই ক'ব নোৱাৰোঁ। অলপ আগফালে যাই কিনে অলপ ফুৰি আহোঁ। আজি ব্লগটো কেনেকা হয় নাজানো, আৰু যিমান পাৰে ব্লগটো চবে ভালদৰে চাব। ৰাস্তাত চাওক, কোনেও নাই। এই বহুত দূৰ পিছে মানুহবিলাক যাই আছে। এনেকুৱাই পৰিৱেশ। আমাৰ গাঁওখন এনেকাই সৰু সুৰা গাঁও, বহুত মৰম লগা গাঁও। আৰু ইমান দূৰ আৰু নাযাওঁ, ঘূৰি কিনে যাওঁ। পুলিচৰ গাড়ী ক'ত যাই আছে মামাহঁতে নাজানো আৰু। মামাহঁতৰ ডিউটিয়ে থাকে এনেকা, মানে নহওক আমাৰ মামা হয়। ভিডিঅ'টো চাই থাকিব হা, স্কিপ নকৰিব। মজা লাগিব, বহুত মজা লাগিব ভিডিঅ'টো চাই থাকিলে। কমেণ্ট কৰকচোন, সেইটো ব্ৰিজত চাইকেলখন উঠাব পাৰিম নে নাই, কমেণ্ট কৰক সকলোৱে। উঠাব পাৰিছোঁ ফাইনেলি। ঘূৰি ইয়াতে আহি গ'লোঁ। ইয়াতে মজা আছে, বহুত মজা। আপোনালোকে বহুতে কৈ আছিল যে আগৰ ভিডিঅ'টোৰ পাৰ্ট 2 লাগে, আৰু কিছুমানে মোক পাৰ্চনেলভাৱে ফোন কৰি কিনে আৰু মেছেজ কৰি কিনে কৈছে পাৰ্ট 2 লাগে। পাৰ্ট 2টো কেইদিনমান দেৰি হ'ব মানে আমাৰ দুজন ল'ৰা যে আছে ক'ৰবাত অলপ ফুৰিবলৈ যাব বোলে, সেইকাৰণে দুদিনমান দেৰি হ'ব। পাৰ্ট 2টো আহিব আৰু ভিডিঅ'টো চাব সকলোৱে। এতিয়া ৰিটাৰ্ণ মই ঘৰত যাইছোঁ, একেবাৰে ঘৰত যাই কিনে লগ পাইছোঁ। লাহে যাই আছোঁ আৰু ঘৰত। আৰু এটা কথা, মোৰ আম্মাৰ কাৰণে অলপ প্ৰে কৰিব। অলপ বেমাৰ হৈ আছে, সেইকাৰণে আৰু অলপ প্ৰে কৰিব চবে। পালোঁৱে আৰু এইটো ৰাস্তাতে পোৱাই গ'লে আমি যাই পাম। আমাৰ গাঁৱত এতিয়াও বেছিভাগ মানুহ উঠাই নাই এতিয়ালৈকে। কি ধুনীয়া পৰিৱেশ হৈ আছে, চাউণ্ড নাই, অকল পক্ষীৰ চাউণ্ড। যাইছোঁ ঘৰত। ফাইনেলি ঘৰত আহি পালোঁ। আৰু এনেকুৱা পৰিৱেশ থাকিলে আৰু ভাল। কি ধুনীয়া পৰিৱেশ হৈ আছে চাৰিওফালে। অলপমান পিছত যি ৰ'দ উঠিব, থাকিব নোৱাৰা হৈ যাম আৰু। পিক্সাৰ কোৱালিটিটো কেনেকুৱা হৈছে অলপ কমেণ্ট কৰি জনাবচোন। আৰু ইয়াতকৈ যদি ভাল লাগে তেনেহ'লে অলপ 1K কৰি দিয়ক।
লাহেকৈ মই অনকে কৰি দিম, পিক্সাৰ কোৱালিটি ইয়াতকৈ আৰু আপগ্ৰেড কৰিম। গাইজ এতিয়া গাঁও চাও ধুই কিনে একেবাৰে ৰেডি হৈ গ'লো মই। এতিয়া জুম্মাৰ নামাজ পঢ়িবলৈ যাওঁ। তো আপোনালোকে যাওক, নামাজটো পঢ়ি আহক, আৰু নামাজ পঢ়ি আহি কিনে লগ পাইছোঁ। গাইজ ফাইনেলি মই নামাজ পঢ়ি আহিলোঁ ঘৰত। গাইজ আজিৰ ব্লগ নৰ্মেলি বনালোঁ। মামা কি আৰু কৰি আছা? এই চাইছা নে নাই, ভিডিঅ' বনাই আছোঁ। কিয় ক'ৰ পৰা আহিলি? গা ধুৰ পৰা আহিলো। গা ধুই আহিলি? এতিয়া গা ধুই জুম্মাৰ নামাজ পঢ়িব যোৱা নাই? গৈছিলো গা ধুই। এতিয়া কিহৰ কাৰণে গা ধুলি? যাই চাইছে নাই এতিয়া কেনেকে চলি দিনত 4-5 বাৰ মানকে গা ধুয়ে। কিহৰ কাৰণে গা ধুয়ে আপোনালোকেতো নিশ্চয় জানিছে, আৰু আপোনালোকক আৰু ক'ব নালাগে। এইবিলাক চলি এনেকাই চলি, গম পাইছে নে? আৰু ভিডিঅ'টো অলপ বেছিকৈ চাব না, অলপ বেছিকৈ চাব আৰু বেছিকৈ মৰম দিব। ইয়াৰ আগৰ ভিডিঅ'টো আৰু ভালকে চাব আৰু ভালকে মৰম দিব। সেইখিনিয়ে আৰু এটা ধামাকেদাৰ এটা ভিডিঅ' আহি আছে আমাৰ ফুড চেলেঞ্জৰ ওপৰত। ফুড চেলেঞ্জ কৰিম বুলি ভাবিছো। যায় কি কয় আপোনালোকে অলপ কমেণ্ট কৰি দিব। কমেণ্ট কৰি দিয়ক। যদি আৰু যদি ডেইলি ব্লগ লাগে তেনেহ'লে কমেণ্ট 50টা যদি কমেণ্ট আহে আৰু যদি 40টা যদি লাইক আহে তেনেহ'লে ডেইলি ব্লগ দিম। আমি দিনত যি নকৰোঁ কিয় সেইবিলাকে বনাই দিম আপোনালোকক। গাইজ কি কোৱা? ঠিকে আছে। কমেণ্ট আপোনালোকে কেনেকৈ কৰিব সেইটো মই নকওঁ। 4-5 বাৰকে কমেণ্ট কৰিব পাৰিব, এইটো কোনো মেটাৰ নহয়। কিন্তু 50টা কমেণ্ট কৰিবই লাগিব, যেনেকৈ নহওক কৰিবই লাগিব। আৰু 40টা লাইক টাৰ্গেট ৰাখিছোঁ, সেইখিনি কৰি দিব বুলি মই আশা ৰাখিছোঁ। যদি হৈ যায় তেনেহ'লে আৰু ডেইলি ব্লগ দিম। তাই কি বিচাৰিছে চাওকচোন। হাঁহ খেদাইছে, হাঁহবিলাকক খেদাইছে। পাগল হৈছে পাগল। হাঁহ কেইটাই নাযায়, এনেকে খেচেৰা হাঁহ কেইটাই নাযায়। আপোনালোকক আৰু এটা বস্তু দেখাইছো, এটা ভিউ দেখাইছো। চাওক ভিউটো, এইটো চাওক কি ধুনীয়া এটা ভিউ হৈছে। সানসেট হৈ আছে, সানসেট। জাষ্ট আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি চাই ভাল পালে, এইবিলাক কি কৰে, এইবিলাক কৰিব নাপায় নহয়। আমাৰ অডিয়েন্স বিলাকে কি ক'ব, নহ'লে আনসাবস্ক্ৰাইব কৰি দিব। কি গম পোৱা নাই? ইয়াৰ কথা বাদ দিয়ক, পাগল এইটো পাগল। যদি ভিডিঅ'টো চাই যদি ভাল পালে, অকণমান যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিওঁ।